তো ফ্ৰেণ্ডছ এয়া চাওক এইখন হৈছে শ্ৰদ্ধাঞ্জলি ব্ৰিজৰ অ'পেনিং শ্ৰদ্ধাঞ্জলি ফ্লাই অ'ভাৰ চাওক এতিয়াও আমি তেনেকৈ আপোনালোকে দেখা পাইছে আমি এতিয়াও গৈ আছোঁ ইফালে ব্ৰিজটো পাৰ হৈ আছোঁ এইটো হৈছে মোৰ লগত মোৰ মা আৰু এতিয়াও আমি গৈ আছোঁ এয়া চাওক আমি ৰখি আছোঁ হিমন্ত বিশ্ব শৰ্মা আহিব তেখেতে ব্ৰিজখন অ'পেনিং কৰিব ব্ৰিজখন অ'পেনিং কৰাৰ পিছত আমি ব্ৰিজৰ ওপৰত উঠিব পাম অধিক মানুহ হৈছে বহুত বেছি ভিৰ গতিকে আমি হিমন্ত বিশ্ব শৰ্মা অহালৈকে ৱেইট কৰি আছোঁ এয়া চাওক হিমন্ত বিশ্ব শৰ্মা আহি আছে আৰু আহি পেলাই বৃন্দাবন গাৰ্ডেনত তেওঁ কথাখিনি ক'ব অলপ বক্তব্য ৰাখিব তাৰপিছত অ'পেনিং কৰিব অ'পেনিঙৰ পিছতে আমি ব্ৰিজখনৰ ওপৰত উঠিবলৈ পাম আৰু সেইকাৰণে মানুহৰ বহুত ভিৰ হৈ আছে বহুত আশাৰে বাট চাই আছে তেখেতে আহিব বক্তব্য ৰাখিব তাৰপিছত অ'পেনিং কৰিব অ'পেনিং কৰিলে ব্ৰিজৰ ওপৰত উঠিব পাৰিম ব্ৰিজখন আমিও দেখুৱাম কেনেকুৱানো হয় আপোনালোকে আমাৰ লগত থাকক আৰু চাওক থেংক গড আহি তেখেতে দেখোন মোৰ লগতে হেণ্ডশ্বেক কৰিলে কিন্তু দুখৰ বিষয় হ'ল মই হেণ্ডশ্বেক দিয়াৰ কাৰণে লেফ্ট হেণ্ডত মোবাইলটো ৰাখিলোঁ আৰু মই ফটো উঠিবলৈও নোৱাৰিলোঁ ভিডিঅ' কল কৰিবও নোৱাৰিলোঁ এয়া চাওক তেখেতে মোৰ লগত হেণ্ডশ্বেক দি আগবাঢ়ি গৈছে মই কিমান লাকি ফিল কৰিছোঁ নিজকে এতিয়া ইয়াতেই তেখেতে শুভ উদ্বোধনীৰ বক্তব্য ৰাখিব যোৰহাটৰ পৰা মাজুলীলৈ মাজুলীৰ পৰা লখিমপুৰলৈ আমি একেটা চিটতে দলং বনাইছোঁ মিটিং শেষ হ'ল এতিয়া তেখেত ওলাই অহালৈ সকলোৱে অপেক্ষা কৰি আছে আমিও অপেক্ষা কৰি আছোঁ মই আৰু মোৰ ল'ৰা উমাঙেও অপেক্ষা কৰি আছোঁ তেখেত ওলাই আহক আৰু ব্ৰিজখন অ'পেনিং এয়া তেখেত ওলাই আহিছে সকলোৱে ইমান বেছি হুলস্থুল কৰিছে ব্ৰিজৰ অ'পেনিং হৈ গ'ল এতিয়া আমাক এই চিকিউৰিটি গেটে পাৰ্মিশ্যন দিয়ালৈকে আমি ৰখি আছোঁ ব্ৰিজৰ ওপৰত উঠিবলৈ তো ফ্ৰেণ্ডছ এয়া চাওক এইখন হৈছে শ্ৰদ্ধাঞ্জলি ব্ৰিজৰ অ'পেনিং শ্ৰদ্ধাঞ্জলি ফ্লাই অ'ভাৰ চাওক এতিয়াও আমি তেনেকৈ আপোনালোকে দেখা পাইছে আমি এতিয়াও গৈ আছোঁ ইফালে ব্ৰিজটো পাৰ হৈ আছোঁ এইটো হৈছে মোৰ লগত মোৰ মা আৰু এতিয়াও আমি গৈ আছোঁ ইমান মানুহৰ ভিৰ আৰু উৎপাত আৰু ফটোশ্বুট ভিডিঅ' ৰিলছ বনোৱা গতিকে ইমানৰ মাজত মানে ফটো উঠিবলৈ ৰিলছ বনাবলৈ ভিডিঅ' বনাবলৈ অসুবিধা হৈ গৈছে জানো কিবা প্ৰচেছনতহে গৈ আছোঁ তেনেকুৱা লাগি গৈছে মানে উৎসৱ যেন হৈ পৰিছে গতিকে ইমানো ধুনীয়াকৈ দেখাব পৰা নাই যিমানখিনি পাৰিছোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকক আমাৰ লগতে ভিৰৰ মাজত এটা কিউট চাই কুকুৰ দেখিছোঁ তাকেই মৰম কৰিছোঁ ইমান মৰম লগা তাকো ব্ৰিজ অ'পেনিং দেখুৱাবলৈ লৈ আহিছে এনেকৈ বহুত কুকুৰে লৈ আহিছে বহুতকে দেখিছোঁ কিন্তু ইয়াক মাতিলোঁ আৰু
ফ্ৰেণ্ডছ আমি গোটেই ব্ৰিজখন ঘূৰিলোঁ, বহুত ঘূৰিলোঁ, এতিয়া ভাগৰ লাগিল, সেইকাৰণে এতিয়া ভাবিছোঁ যে আমি যাওঁ আৰু এয়া চাওক ইয়াৰ পৰা পুৰা ব্ৰিজখন। আৰু এতিয়া আমি ব্ৰিজখনৰ পৰা নামি যাব ওলাইছোঁ, যেনেকৈ আপোনালোকে দেখা পাই আছে। থেংক ইউ ফ্ৰেণ্ডছ, নেক্সট ভিডিঅ'ত আকৌ আহিব। গুড নাইট।